আজি আমি মাতা প্ৰেছ মিডিয়া দাদা বা ককাই ছাৰ গীতাৰ কাৰণে মাতা পৰা টাইম পৰা পঞ্চায়তৰ কাৰণে বেছি ধন্যবাদ। আজি আমি মাতাটো প্ৰেছ মিট থাকিবলগীয়া তো সেইটোৱে কথা মানে আমাৰ আবাৰিন কেপিএলটি চিংৰি আছং পৰা তো আমি 6টা সংগঠন আছে তো বোৰ্ড চেয়াৰমেন দিব এনেকুৱা কথা হৈছিলে বহুত কিমান দিন এইটোতো আমি ক'ব নোৱাৰোঁ। তো হান্দি হোটেলতে আমি মিটিং হৈছিলে সেই সময়তে আমাৰ যিটো নাম দিয়াটো আমাৰ কেপিএলটি আবাৰিন কেপিএলটি আবাৰিন চিংৰি আছং পৰা দিয়াটো আমাৰ ৰাম ৰংপিৰ কাৰণে দিছে। তো এনেই আমি লোকৰ পৰা অলপ বেলেগৰ পৰা অলপ কথা শুনি পাইছোঁ যে আতু ৰংপি বা কাংগুৰা ৰংপিৰ কাৰণে দিব এনেকুৱা কৈছিলে আৰু সেইটো ট্ৰেইনাৰো নহয় আৰু ট্ৰেইনাৰ বা কেডাৰ্ছক মৰম চেনে থকা মানুহো নহয়। তো আমি ক'বলগীয়াটো সেইটোৱে আতু ৰংপি কাৰণেতো আমি যিমান আমাৰ ৰাম ৰংপিৰ কাৰণেহে দিব লাগিব সেইটোৱে আমি আৰু এইটোতো আমি যদি আমাৰ ৰাম ৰংপিৰ কাৰণে যদি আমাৰ বোৰ্ড চেয়াৰমেন নিদিয়ে তো আমাৰ যিমানটো কেপিএলটি আৰু গ্ৰুপ আছে কেডাৰ্ছ এটা আহি পেলাই আৰু আমিতো প্ৰেছ মিট দিবলগীয়া হৈ যাব পাৰে। আন্দোলন মানে এইটোৱে আৰু আমিতো প্ৰেছ মিট দিম যে আমাৰ যিটো ফাণ্ডাৰ হয় সি আমাৰ কেপিএলটিত ফাণ্ডাৰ হয় সি যদি আজি কেপিএলটি সংগঠন নুখুলিলেতো সি আজি কেপিএলটি নামি নাহিলে হয়। আমিতো চিনিয়ৰ জুনিয়ৰ এইটো ৰেচপেক্ট দিব লাগে সেইটোৱে আমাৰ চিনিয়ৰ হয় বা ফাণ্ডাৰে হয় আমাৰ ৰাম ৰংপিটো সিহে আমাৰ বোৰ্ড চেয়াৰমেনটো পাব লাগে সেইটোহে আমাৰ অনুৰোধ। মানে আতু ৰংপিৰ কাৰণেহে দিব কাংগুৰা ৰংপি সেইটো দিচামা থাকে সি আমাৰ মানুহ হয় হ'লেও সেইটো ট্ৰেইনাৰ মানুহ নহয় না চিভিল পৰা সোমাই আহিছে যে সংগঠনত কেনেকুৱা দুখ আছে কেনেকুৱা কি আছে সেইটো সি ইমান নাজানে আৰু মৰম চেনে মানুহৰ লগত হয় আমাৰ চিনিয়ৰ কাৰণে দিব লাগে। আমাৰ চিনিয়ৰ হয় ৰাম ৰংপি হয় ময়ো ফাণ্ডাৰ হয় আমাৰ কেনেলেট নামিম সেইটো সময়তে ভাগ হোৱা হয় 25 জনৰ লগত ভাগ হোৱা মানুহ হয় আমিও ফাণ্ডাৰ হয় হ'লেও মইতো সেইটো নাই হ'লেও আমাৰ চেয়াৰমেন ৰাম ৰংপি পাব লাগে সেইটোৱে আমাৰ অনুৰোধ। আৰু আমাৰ কথাটো CM ছাৰে মানিব বুলি আমি আশা কৰিছোঁ। CM ছাৰ আজিলৈকে যিমানটো কাৰ্বি আংলং য'ত নেকি হ'লেও পৰিৱৰ্তনটো কৰি আছে এইটো বিজেপি চৰকাৰক। তো সেইটোহে আমিতো অনুৰোধ যে যেনেকুৱা মানুহৰ কাৰণে মৰম থকা মানুহে আমিতো লাগে মানুহৰ কাৰণে দুখ সুখ জনা মানুহে আমাৰ কাৰণে বোৰ্ড চেয়াৰমেনো লাগে আমাৰ কাৰণে ৰাম ৰংপি লাগে এইটোৱে আৰু আপোনালোকৰ ৰাম ৰংপি লাগে বেলেগ এজনক বোৰ্ড চেয়াৰমেন দিব নালাগে। ৰাম ৰংপিক দিলে তেখেতৰ কোৱালিটিজটো কি হ'ব যিটো বেলেগ এজনে কৰিব নোৱাৰে কোৱালিটি কি থাকিব তেওঁ কোনটো ৰাম ৰংপি আপোনালোকে যে কৈছে ৰাম ৰংপি এজন আমাৰ চিনিয়ৰ হয় আমাৰ তেখেতে বোৰ্ড চেয়াৰমেন ভালকে পষ্টটো চম্ভালিব পাৰিব তেখেতৰ কোৱালিটিজটো কি হ'ব বেলেগতকৈ যোনটো বেলেগে কাম কৰিব নোৱাৰে তেখেতে কি কাম কৰিব সি কৰিব পাৰিব কেলে মানে আমাৰ দুখ সুখ মানুহ কাৰণে টকা পইচা কথা নহয় না টকা পইচা দিলে যে মানুহৰ মন ভাল হ'ব সেইটো নহয় না পইচা টকা দি পেলাই মানুহৰ মনটো কিনিব নোৱাৰে আমি এইটোৱে আৰু সি কোৱালিফাইড এইটোতো আমি ক'ব বিচাৰা না কোৱালিফাইড কিমান আছে কি নাই সেইটো নহয় হ'লেও তাৰ মানুহটো ব্যৱহাৰ ভাল আছে যে আমাৰ দুখ সুখ জনা মানুহে এইটোৱে লাগে আৰু বেলেগ একো নাই। প্ৰথম আজি
মিডিয়া ভাই বন্ধুসকল টাইম অহা বাবে আপোনালোকক ধন্যবাদ দিছোঁ যে আজি আমি বিশেষকৈ আমি প্ৰেছ মিডিয়া থাকিবলগীয়া হৈছে এইটোৱে কাৰণ যে আমাৰ কাউন্সিল KNCC পৰা আমাক 6টা সংগঠন গ্ৰুপত মানে একটা মানে বোৰ্ড চেয়াৰমেন দিয়া কথা আছিলে সেইটো কথালৈ আমি হাম্বি হোটেলত আমাৰ 6টা সংগঠন গ্ৰুপ হৈ পেলাই আলোচনা কৰা হৈছে কাক দিম কাক নিদিম যে আমি আলোচনা কৰি পেলাই আমাৰ ৱেলফেয়াৰ ছ'চাইটিৰ পৰা আমি আলোচনা কৰি পেলাই আমাৰ যোনটো কেপিআৰটি আৰু চিংগুৰি আঁচনিৰ পৰা আমি যোনটো আমি অন্তৰৰ পৰা আমি আলাপ আলোচনা কৰি পেলাই কোন কাক কি পঠালে ভাল হ'ব তো আমাৰ সংগঠনৰ কি সহায় কিবা এটা থাকিব কাক পঠালে কিবা ফিউচাৰ অলপ ভাল হ'ব সেইটো কাৰণে আমি আলোচনা কৰি পেলাই আমাক এক্স কেপিএলটি চেয়াৰমেন ৰাণল পি তাৰ নাম আমি দিয়া হৈছে এতিয়া আজি বেলেগ মুখৰ পৰা মানে কিবা পৰা শুনা মতে যে বেলেগ নামৰ ওলা হৈ গ'ল তাতে উল্লেখ হৈ গ'ল সেইটো যে মানে সেইটো কাৰণে আমি আজি প্ৰেছ মিট কৰিবলগীয়া হৈছে যে আমি মানে যোনটো কামৰাৰ এলপি সেইটো কামৰাৰ এলপি আমাৰ মানুহে হয় কিন্তু যে আমি যোনটো অৰ্গেনাইজেশ্যন যিমান আছে কেডাৰ্ছ আৰু লিডাৰ যিমান আছে তাৰ যে কিবা আলোচনা কৰি পেলাই যোনটো নাম পঠাইছিলে সেইটো যোনটো তাৰ জন নামটো আজি উল্লেখ হোৱা নাই সেইটো বাবে যে আমি ইয়াৰ পৰা CM ছাৰৰ কাৰণে ৰিকুৱেষ্ট কৰাটো সেইটোৱে যে আমাৰ কেপিআৰটি পৰা যোনটো আমি পঠোৱা হৈছে প্ৰথমৰ লিষ্ট সেইটো ৰাণৰ কাৰণেহে আমাক বোৰ্ড চেয়াৰমেন দিব লাগে সেইটোহে আমি